হাই বন্ধুবান্ধৱীসকল ওয়েলকাম জানাইছো লিমিটেশন ইউটিউব চেনেললৈ মই ফজলুল কলিম। বন্ধুবান্ধৱীসকল মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় কিয়নো প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত দৰকাৰী হয়। আজিৰ টপিকটো হ'ল গুড হেল্থ ক্যাপসুল। গুড হেল্থ ক্যাপসুল কি বেমাৰ হ'লে বা কি প্ৰব্লেম হ'লে আমি খাব পাৰোঁ বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ সাইড ইফেক্ট কি বা কি কম্পোজিশনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুবান্ধৱীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে, ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধৱীসকল গুড হেল্থ ক্যাপসুল, এই ক্যাপসুলটো প্ৰথমে আমি কোনটো কোম্পানী বনাইছে এইটো ডক্টৰ বিশ্বাস। এইটো এটা আয়ুৰ্বেদিক কোম্পানী হয়, আয়ুৰ্বেদিক মেডিচিন হয়। ইয়াৰ বিভিন্ন ধৰণৰ গছ-গছনি বা গছ-গছনিৰ পাত বা বিভিন্ন ধৰণৰ গছ-গছনিৰ দ্বাৰা এই ক্যাপসুলটো বনোৱা হৈছে আৰু এই গুড হেল্থৰ রেজাল্ট অত্যন্ত ভাল হয়। ইয়াতে 50টা ক্যাপসুল থাকে। এতিয়া আমি জানিম কি গছ-গছনি বনোৱা হৈছে। ইয়াতে বহুতো কেইটা গছ-গছনিৰে বনোৱা হৈছে, তাতে এটা ধুনীয়াকৈ লিখা আছে। ইয়াতে জ্যোতি ফল দিয়া আছে, ব্ৰিটিছ বেনিফেৰা দিয়া আছে, তাৰপিছত সফেদ মুছলি দিয়া আছে, ইমলিকা দিয়া আছে, এডিটিভ এজেন্ট দিয়া আছে, সুদিত শিলাজিত আছে, বাংগা আছে আৰু বহুতো কেইটা কম্পোজিশন মিহলাই বা বহুতো কেইটা গছ-গছনি মিহলাই এই টেবলেটটো বনোৱা হৈছে, ক্যাপসুলটো বনোৱা হৈছে। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই ক্যাপসুলটো আমি কি বেমাৰ হ'লে আমি খাম বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। এই গুড হেল্থ ক্যাপসুলটো বিশেষকৈ যিবোৰ মানুহৰ শৰীৰটো লাহে লাহে অত্যন্ত কমজোৰ হৈ আছে, শৰীৰৰ যি ওজনটো কমি আছে, খাবলৈ মন যোৱা নাই, খোৱাৰ ইচ্ছা যোৱা নাই বা খাব নোৱাৰাৰ কাৰণে লাহে লাহে শৰীৰটো কমজোৰ হৈ আছে বা শৰীৰৰ তেজটো কমি আছে বা মাংস বা শৰীৰৰ ওজনটো কমি আছে বা লাহে লাহে অত্যন্ত পাতল হৈ যায় আছে, সেইবোৰ মানুহৰ ক্ষেত্ৰত ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়া হয়। ইয়াতে ধুনীয়াকৈ ধৰণে লিখা আছে তন্দুৰুস্ত বনাই, মতলব মানুহজন শক্তিশালী বনায় বা মানুহৰ শকত বনায়, লগতে নতুনকৈ শৰীৰত তেজ হয়, নয়া খুন বনায়, নতুনকৈ তেজ হয় বা ভোক বঢ়ায় আৰু বেছিকৈ খাবলৈ মন যায়, খোৱাৰ ইচ্ছা যায় বা কিবা খাবলৈ যেতিয়া মন নাযায় তেওঁ খোৱাৰ লগে লগে খোৱাৰ যি মুখৰ যি ৰুচিটো আহি যায় বা খাবলৈ মন যায়। আৰু লিভাৰ ৰোগো ঠিক কৰে আৰু লিভাৰৰ যি প্ৰব্লেম থাকিলে লিভাৰৰ অসুবিধাৰ পৰা এই টেবলেটটো খালে লাহে লাহে লিভাৰটো ভাল হৈ আহে। এনেকৈ এই ক্যাপসুলটো খালে এইবোৰ বেমাৰৰ পৰা আপুনি ভাল পাব। অৰ্থাৎ যিবোৰ মানুহৰ খাবলৈ মন যোৱা নাই, খোৱাৰ ইচ্ছা যোৱা নাই, লাহে লাহে পাতল হৈ আছে বা শকত হ'বলৈ আপুনি ভাবি আছে বা মুখৰ ৰুচি নাই বুলি ৰুচি আনিব বুলি ভাবিছে, নিশ্চয় এই ক্যাপসুলটো খাব পাৰে। এই ক্যাপসুলটো খালে আপোনাৰ অতি সোনকালে খাবলৈ মন যাব বা খোৱাৰ ইচ্ছা যাব বা আপুনি লাহে লাহে শকত হ'ব বা আপোনাৰ ওজনটো গেইন হ'ব বা ওজনটো বাঢ়ি যাব। বন্ধুবান্ধৱীসকল এই ক্যাপসুলটো কেনেদৰে আপুনি খাব? বন্ধুবান্ধৱীসকল এই ক্যাপসুলটো আচলতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, এডাল্ট মানুহ মানে ডাঙৰ মানুহৰ ক্ষেত্ৰত হয়। এই ক্যাপসুলটো ৰাতিপুৱা এটা খোৱাৰ পিছত আৰু ৰাতি খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা পিছত খাবলৈ দিব। অৰ্থাৎ দিনত 2টাকৈ খাব লাগে, ৰাতিপুৱা এটা ৰাতি এটা। ইয়াতে যিহেতু 50টা ক্যাপসুল থাকে, 50টা ক্যাপসুলৰ অৰ্থাৎ 25 দিনৰ কোৰ্স হয়। 25 দিন আপোনাৰ এটা ডিব্বা এনেকৈ 25 দিনত যাব বা বটলত 25 দিনহে আপুনি খাব পাৰিব। বন্ধুবান্ধৱীসকল এই ক্যাপসুলটো আপুনি কণ্টিনিউ 2 মাহৰ পৰা 3 মাহলৈকে খাব পাৰিব বা খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ লৈ খাব, কিয়নো ওজন আৰু পেচেণ্টৰ ওপৰত ডিপেণ্ড কৰি ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে। গতিকে ডক্টৰে যি অনুপাতে খাবলৈ দিয়ে আপুনি সেই অনুপাতে খাব বা যিমান দিন খাবলৈ দিয়ে সিমান দিন আপুনি খাব। বন্ধুবান্ধৱীসকল এইটো এটা আয়ুৰ্বেদিক ক্যাপসুল হয়। এতিয়া আমি জানিম এই ক্যাপসুলটো কিবা সাইড ইফেক্ট আছে নেকি? বন্ধুবান্ধৱীসকল এই ক্যাপসুল এনেকুৱা ধৰণৰ সাইড ইফেক্ট দেখা নাযায়, কিন্তু কণ্টিনিউ যদি আপুনি 1 বছৰ বা 2 বছৰ এনেকৈ খায় তেনেহ'লে কেতিয়াবা প্ৰব্লেম দেখা যায় বা লিভাৰৰ প্ৰব্লেম হ'ব পাৰে বা বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে বা এইটো খালে যদি খোৱাৰ লগে লগে আপোনাৰ গাত এলাৰ্জিৰ কিবা প্ৰব্লেম হয়, গাটো ফুলি যায় বা এলাৰ্জি হৈ যায়, ৰঙা হৈ পৰে বা খোৱাৰ লগে লগে ডিচেণ্ট্ৰি ভাৱ হয় বা বমি হয়, এনেকুৱা যদি প্ৰব্লেম পায় তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি কণ্টিনিউ কৰিব। বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই গুড হেল্থ ক্যাপসুলটো আমি কিমান দামত পাম।
এইটো 232 টাকাত পাব বৰ্তমান 232 रुपीसত আপুনি পাই যাব লোৱাৰ আগত এবাৰ এক্সপায়াৰ ডেটটো নিশ্চয় আপোনালোকে চাব জুলাই 2023 ত বনোৱা হৈছে আৰু জুন 2026 লৈকে এই ক্যাপসুলটো আপোনালোকে খাব পাৰিব বন্ধু বান্ধৱীসকল গুড হেল্থ ক্যাপসুলটো দিনাকে পেকেজিং থাকে আৰু এটো অৰ্থাৎ আপনি 50টা ক্যাপসুলৰ দাম হ'ব 232 টাকা 232 रुपीसত আপনি পাই যাব বন্ধুসকল গুড হেল্থ ক্যাপসুলৰ ৰিজাল্ট অত্যন্ত ভাল হয় যদি আপোনালোকৰ এনেকুৱা প্ৰবলেম পাইছে নিশ্চয় আপোনালোকে ক্যাপসুলটো খাব বা খোৱাৰ আগতে ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব এইখিনি কৈ আজি গুড হেল্থৰ ৰিভিউ শেষ কৰিব খুজিছো শেষ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে বা মোৰ চেনেলখন নতুন চাই আছে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন টিপিবলৈ নাপাহৰিব আৰু যদি খাই উপকাৰ পাইছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজি ভিডিঅ'খন শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ